নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় অঞ্জলি ধাৰাবাহিকখনৰ আজি খণ্ডটো চাই বহুত বেছি ভাল লাগিব। কিয়নো আজি খণ্ডটোত আপোনালোকে দেখিবলৈ পাব সোণালে ককাকক ক'ব, ককা আমাৰ ঘৰত যে বন্ধ কৰি থোৱা ৰুম এটা আছে, সেই ৰুমটোনো কি আছে সেই কথাটো সুধিব আৰু সেই কথাটো শুনি ককাক মনতে অলপ সংকোচ কৰিব। এতিয়া বাৰু ককাকে সোণালক সকলোবোৰ কথা কৈ দিব নেকি? দেখিবলৈ পাব অঞ্জলি ধাৰাবাহিকখনৰ আজি খণ্ডটো। আনফালে মনজিতে অঞ্জলিক পুনৰ নিজৰ ঘৰলৈ উভতি অহা কথা কয়, কিন্তু অঞ্জলিয়ে মনজিতক মই এটা আখেচ লৈহে সেই ঘৰখনৰ পৰা ওলাই আহিছোঁ আৰু তুমি ল'ৰা দুটাক এইবোৰ কথা নক'বা আৰু সিহঁতৰ মাজত জুই নলগাবা বুলি ক'ব। তেতিয়া মনজিতে অঞ্জলিক মই জুই লগাব লৈছোঁ বুলি তুমি কেনেকৈ ভাবি ল'লা বুলি প্ৰশ্ন কৰিব। এতিয়া বাৰু অঞ্জলিয়ে মনজিতক কি ক'ব? দেখিবলৈ পাব জনপ্ৰিয় অঞ্জলি ধাৰাবাহিকখনৰ আজি খণ্ডটো। ভিউৱাৰসকল, আজি খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। আপোনালোকে কোনে কোনে অঞ্জলি ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰি যাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।